প্ৰিয় বন্ধুসকল, আজি আমি আমাৰ এই ক্লাছত আলোচনা কৰিম ইমান শব্দৰ ব্যৱহাৰ, ইমান শব্দৰ ফৰ্মুলা ইংলিছত so much আৰু so many ক'ত ব্যৱহাৰ কৰা হয়। যদি ভিডিঅ'টো চাই ভাল লাগে তেন মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফৰ্মুলা: যিবিলাক নাউন গন্তি কৰিব নোৱাৰি সেইবিলাকক আনকাউণ্টেবল নাউন বোলা হয়। যেনে মৰম, কাম, অভিজ্ঞতা এইবিলাক আমি গন্তি কৰিব নোৱাৰোঁ। এতিয়া আহোঁ নাউনলৈ। নাউন কাক বোলে? যিকোনো ব্যক্তি বিশেষৰ নাম বা বস্তুৰ নাম বা ঠাইৰ নাম আদিক নাউন বুলি জনা যায়। নাউন বুলিলে সাধাৰণতে নাম বুজা হয়। যেনে কাম, সময়, ছেকেণ্ড, ঘণ্টা, নগাঁও, গুৱাহাটী, তেজপুৰ, মুম্বাই, দিল্লী, সোণ, ৰূপ, তাম, হাতী, ঘোঁৰা, মেকুৰী, কুকুৰ, যিমান ধৰণৰ নাম আছে এই আটাইবোৰ নামক নাউন বুলি কোৱা হয়। যিকোনো বস্তুৰ নামক নাউন বুলি কোৱা হয়। যিবিলাক নাউন গন্তি কৰিব পাৰি সেইবিলাক কাউণ্টেবল নাউন বোলা হয়। যেনে বছৰ, ছেকেণ্ড, ঘণ্টা আদি আমি গন্তি কৰিব পাৰোঁ। গতিকে এনে চব নাউনক কাউণ্টেবল নাউন বোলা হয়। আনকাউণ্টেবল নাউনৰ আগত যদি ইমান শব্দটো থাকে তেনেহ'লে ইমান শব্দটোৰ ইংৰাজী so much হয়। যিবিলাক গণিব নোৱাৰোঁ সেইবিলাক আগত ইমান শব্দটোৰ ইংৰাজী so much হয়। যেনে ইমান পইচা, ইমান কাম, ইমান মৰম, ইমান অভিজ্ঞতা, ইমান সময়। ইমান পইচা so much money, ইমান কাম so much work, ইমান মৰম so much love, ইমান অভিজ্ঞতা so much experience, ইমান সময় so much time ইত্যাদি ইত্যাদি। আনহাতে ইমান শব্দটো যদি ইংৰাজী ভাৰ্বৰ পিছত বহুৱাব লগা হয় তেতিয়াও ইমান শব্দটোৰ অৰ্থ so much হয়। যেনে don't talk so much, ইয়াত talkটো ভাৰ্ব হয়। ইমান কথা নক'বা। don't lie so much, ইয়াত lieটো ভাৰ্ব হয়। ইমান মিছা কথা নক'বা। don't sleep so much, sleepটো ভাৰ্ব হয়। ইমান নুশুবা। don't play so much, ইমান নেখেলিবা। don't eat so much, ইমান নাখাবা। ইয়াত eatটো ভাৰ্ব হয়। নেক্সট আহোঁ। কিন্তু নাউন থাকিলে so muchটো আগত আহি যায়। এন এক্সাম্পল, how can you eat so much rice? ইয়াত ৰাইচটো হ'ল নাউন। বস্তুৰ নাম বুজাইছে না ৰাইচটোৱে। গতিকে ৰাইচ থকাৰ কাৰণে so muchটো আগত আহি গৈছে। ইমান শব্দটো যদি কাউণ্টেবল নাউনৰ আগত থাকে তেন্তে ইমান শব্দটোৰ ইংৰাজী হয় so many। যেনে ইমান মানুহ, ইমান দিন, so many peoples, so many days এইবিলাক আমি গণিব পাৰোঁ। ইমান কেইটা কণী গণিব পাৰোঁ। ইমান কেইখন পুৰি গণিব পাৰোঁ। ইমান কেইটা সুযোগ গণিব পাৰোঁ। ইমান বছৰৰ অভিজ্ঞতা গণিব পাৰোঁ। ইমান কেইটা কণী so many eggs, ইমান কেইখন পুৰি so many puris, ইমান কেইটা সুযোগ so many chances, ইমান বছৰৰ অভিজ্ঞতা so many years of experience,